সকলোকে নমস্কাৰ জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি মোৰ ৰেচিপি ভিডিঅ'টোত আছে সৰিয়হ, চজিনা লগতে কণবিলাহী দিয়া খুবেই এখন সুন্দৰ আৰু টেষ্টি ৰেচিপি। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এইখিনি মই কণবিলাহী লৈ লৈছোঁ। গোটেইখিনি বাৰু কণবিলাহী নালাগে, অলপ হ'লেই হ'ব। লগতে সৰিয়হখিনি মই অকণমান তিয়াই ৰাখিছিলোঁ। আৰু এইখিনি দেখিছেনে, সকলোখিনি মই ধুই কৰি কাটি ল'লোঁ। এইখিনি কটা কৰা ইমান ভিডিঅ' দি নাথাকিলোঁ, যিহেতু এইখিনি দি থাকিলে বহুতেই ভিডিঅ'টো দীঘলীয়া হৈ যায়। আৰু এইখিনি মই যিখিনি তিয়াই ৰাখিছিলোঁ সৰিয়হ, সেইখিনি মই মিক্সি জাৰত প্ৰথমে পিচি ল'ম। আৰু এইখিনিতে লগতে মই ইয়াতে আদা, নহৰু, জলকীয়া কেইটাও দি দিছোঁ সৰিয়হখিনিৰ লগতে। এইখিনি পিছা হৈ গ'ল দেখিছেনে, এইখিনি মিক্সি জাৰত মই পিচি ল'লোঁ। আৰু এইফালে মই কেৰাহী পাতি দিলোঁ। কেৰাহী গৰম হ'লত মিঠাতেল দি দিলোঁ। আৰু মিঠাতেলখিনিও গৰম হৈ গ'ল, সেই সময়তে মই পাঁচফোৰণ দি দিলোঁ। লগতে কাটি লোৱা পিঁয়াজখিনি দি দিলোঁ আৰু লৰাই দিলোঁ। অৱশ্যে ক'ব নালাগে, সকলোৱে এইখিনি জানে পদ্ধতিখিনি, নহয় জানো। আৰু পিঁয়াজখিনি অকণমান ভাজি ল'লোঁ। ভজা হোৱাৰ পিছতে এতিয়া মই পিচি লোৱা সৰিয়হ, আদা, নহৰু এইখিনি মই দি দিম। আৰু এইখিনি দি দিলোঁ আৰু লৰাই দিম। বাতিটোত অকণমান সৰিয়হ লাগি আছিল বাবে মই পানী অকণ দি এনেদৰে দি দিলোঁ ইয়াতে। এইখিনি মই 5 মিনিটমান ভাজিম, যিহেতু অকণমান কেঁচা কেঁচা গোন্ধটো যাবলৈ দিম, নহ'লে ইমান খাবলৈ ভাল নালাগিব ৰেচিপিখন। আৰু এইখিনি ভজা হোৱাৰ পিছতে মই কণবিলাহীকেইটা দি দিলোঁ। কণবিলাহীৰ লগত খুবেই ভাল লাগে, যিহেতু এতিয়া কণবিলাহীৰ ছিজন আহি গৈছে। লগতে কোমলীয়া চজিনা, সৰিয়হ, খুবেই সুন্দৰ এখন ৰেচিপি। আৰু এইখিনি কণবিলাহী অকণমান ভাজি ল'লোঁ মই। আৰু ভাজি হোৱাৰ পিছতে এইখিনি যিখিনি মই কাটি লৈছিলোঁ চজিনা, আলুগুটি, সেইখিনি মই দি দিলোঁ। আৰু দি ধুনীয়াকৈ লৰাই দিলোঁ। আৰু সোৱাদ অনুসৰি ইয়াত নিমখ হালধি দি দিলোঁ। আৰু লৰাই দিলোঁ। আৰু 5 মিনিটৰ বাবে মই ঢাকি ৰাখিম কম জুইতে। আৰু 5 মিনিটৰ পাছত এয়া চাওক, পানী দিব হৈ গ'ল। আৰু এইখিনি মই এতিয়া পানী দি দিম ইয়াত। এইখিনি মই গৰম পানী দি দিছোঁ অকণমান সিজিবৰ বাবে। চজিনাখিনি বাৰু কোমলীয়া, পটককৈ সিজিব, কিন্তু আলুগুটিখিনি অকণমান যিহেতু সিজিব লাগিব, অকণমান থপথপীয়া কৰিম মই, তেতিয়া খাই ভাল লাগে। আৰু এইখিনি মই চাওক 10 মিনিটৰ পিছত চালোঁ। 10 মিনিটৰ পাছত এইখিনি জোলখিনি উতলিয়ে আছে। আৰু অকণমান মই জোল শুকুৱাম ইয়াৰ পৰা। আকৌ 10 মিনিট মই ঢাকি ৰাখিলোঁ। আৰু 10 মিনিটৰ পাছত এয়া চাওক হৈ গ'ল। আৰু সেই সময়তে মই কাটি লোৱা ধনিয়াখিনি দি দিম। আৰু এইখিনি মোৰ ৰেচিপি চজিনা আৰু সৰিয়হ, কণবিলাহী দিয়া ৰেচিপিখন হৈ গ'ল। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখিনি চাওক পৰিৱেশন কৰি দেখুৱাইছোঁ, খুবেই সুন্দৰ হৈছিল খাবলৈ। ভাবিলোঁ আপোনালোকৰ আগলৈ এয়া শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো ইমানেই। পুনৰ আপোনালোকৰ নতুন এটা ভিডিঅ' লৈ আহিম। আজিলৈ আহিম, বাই বাই।